নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যেহেতু মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী, সেইকাৰণে ভিডিঅ'টো গোসাঁই ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। এয়া আগফালে বাৰাণ্ডাখনত ধুনীয়াকৈ মচি কাচি লৈ মই বন্তি 4 গছ জ্বলাব লাগে, যদিও মই 4 গছ নহয় 8 গছ জ্বলাইছোঁ। কিবা এটা ভাল লাগে বুলি জ্বলাইছোঁ, কিন্তু নিয়মটো হ'ল 4 গছে। গুৰুদেও নামভকতৰ নামত 4 গছ জ্বলাই, সেয়া ধুনীয়াকৈ নিয়মখিনি কৰি লৈছোঁ। আৰু ধূপো 4ডাল জ্বলাই দিছোঁ। সেয়া ধুনীয়াকৈ বেটা যিহেতু শুই আছে, বেটাক এয়া উঠাই আনিলোঁ, উঠাই মুখ হাত ধুৱাই লৈ আনিলোঁ। সি এতিয়াও হামিয়াই আছে। এয়া আপোনালোকক দেখুৱাই দিছোঁ আমাৰ নিয়মখন অকণমান। আৰু মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী যিহেতু, গুৰু জয়ন্তীৰ কাৰণে নিয়মখিনি কৰিলোঁ। আৰু এতিয়া গুৰুগৃহত সেৱা জনাম। দিনত নামঘৰত হৈ যায়, আমি যিহেতু কোৱাৰ্টাৰত আছোঁ, নামঘৰততো যাব নোৱাৰোঁ না, ইয়াততো ক'তো যোৱাই নহয়। আবেলি এনেদৰে গোসাঁই ঘৰটো জ্বলাই, আৰু ঘৰৰ পদূলিত 2 গছ আৰু আগফালে 2 গছ, এনেকৈ 4 গছ জ্বলায়। এয়া বেটাই সেৱা কৰিও আকৌ হামিয়াই আছে। যিহেতু সি শোৱাৰ পৰা উঠিছে, তাৰ আকৌ টোপনি ধৰিছে চাগে। আজি এই নিয়মখিনিকে অকণমান দেখুৱালোঁ। মই চেষ্টা কৰিছোঁ যাতে বেটাই অকণমান শিকক আমাৰ পৰম্পৰাখিনি। ভিডিঅ'টোৰ শেষত আপোনালোক সকলোলৈকে মাধৱ গুৰুজনাৰ জন্ম জয়ন্তীৰ বহুতো শুভকামনা জনালোঁ। কৃষ্ণ।